বন্ধু বান্ধৱীসকল আজি মোৰ এই ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আচলতে ভিডিঅ'টো কেইদিনমান হ'ল বাৰু। আমি জানুৱাৰী মাহৰ শেষত এটা পিকনিক গৈছিলোঁ। ভিডিঅ' এডিট কৰা কিবা কৰা এইবিলাকৰ কাৰণে দিয়া হোৱা নাছিলে। চ' আজি ভাবিলোঁ এনেই থাকোঁতে ভিডিঅ'টো এডিট কৰি আপোনালোকলৈ আগবঢ়াই দিওঁ। এয়া আমাৰ যাত্ৰা পথতে কেকৰ পাউৰি হৈ আছে আৰু ইহঁত দুজনী মোৰ ভাগিন। আজি আমি যাবলগীয়া আমাৰ গন্তব্যস্থানটোৰ কথা কৈ দিওঁ। আমি আচলতে গুইজান ঘাটলৈ যাম। তিনিচুকীয়া চহৰৰ পৰা মাত্ৰ কিছু নিলগত আছে গুইজান ঘাট। তালৈকে আমি এতিয়া বাট বুলিছোঁ। আৰু এয়া আমাৰ পিকনিকৰ আমাৰ বাকী মেম্বাৰসকল। ইয়াত আছে মোৰ মা, দেউতা, মোৰ মা, দাদা, বা, ভাগিন আৰু আমাৰ ঘৰৰ সহায়িকা যিগৰাকী এগৰাকী ভণ্টিৰ দৰে আৰু এজন বৰ্তা। আৰু তাইৰ ৰূপা বুলি ভণ্টিজনীৰ নাম, তাইৰ বাচ্ছাটো অকণমানিটো। চ' আমি ইয়াতে আকৌ এটা পাউৰি হৈ গ'ল মানে চাহৰ। আমি কেক খোৱাৰ খবৰ পাই বাকীবিলাকৰো খাবলৈ উচপিচ লাগিলে। তাৰপিছত আমি গম পালোঁ যে আমি বালিচৰত এইফালে আমি খাব নোৱাৰিম, গতিকে আমি এখন ফেৰী ল'ব লাগিব। ফেৰীখনত পাৰ হ'ব লাগিব। নদীৰ মাজত বালিচৰতহে খাব পাৰিম, তাতহে জেগা আছে। সেইকাৰণে আমি এইখন ফেৰীত উঠিলোঁ। আৰু ইয়াতে পাৰ হেড 100 ৰুপিজ আছিল যদিও আমি ইমানবোৰ থকাৰ কাৰণে আমাক কমাই ল'লে। প্ৰায় 400মান টকা আমাৰ কমাই লৈছিলে। তাৰপিছত এনেকৈ আমি এইটো অকণমানি, ইয়াৰ নাম ৰাহুল। এনেকৈ আমি হাঁহি ফূৰ্তিৰে আমাৰ য'ত আমি খাবলৈ ঠিক কৰিছিলোঁ, পিকনিকলৈ যাবলৈ য'ত ঠিক কৰিছিলোঁ, সেই ঠাইডোখৰ পালোঁগৈ। চাওকচোন দৃশ্যটো। আমি তালৈ যোৱাৰ পূৰ্বে এটা কথা গম পাইছিলোঁ যে আমি য'ত পিকনিক খাম তাৰ একেবাৰে কাষতে স্কাইলেণ্ড বুলি এটা পৰ্যটনথলীও আছে, য'ত নেকি বিভিন্ন ধৰণৰ মনোৰঞ্জনৰ সুবিধা, বিনোদনৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা, যেনেকৈ কিডছৰ কাৰণে ট্ৰেম্পোলাইন, হৰ্চ ৰাইডিং আৰু এনেকুৱা বানানা বোট ৰাইডিং আৰু বিভিন্ন ধৰণৰ ব্যৱস্থা আছে। ইভেন তাতে পেৰাছেলিঙৰো ব্যৱস্থা কৰিছে। যদিও গৈ ভালদৰে আমি তাত চামগৈ কি হয় কি নহয়। আমি এবাৰ তালৈও যাবলৈ চেষ্টা কৰিম। আৰু এনেকৈ আমি গৈ সিটো পাৰ বুলি নকওঁ, নদীখনৰ ঠিক সিটো পাৰ নহয়, মাজতে বালিচৰত গৈ উপস্থিত হ'লোগৈ। আৰু এনেকৈ আমি আমাৰ বস্তুবোৰ নমাই প্ৰায় 5 মিনিট সময়ৰ ভিতৰতে গোটেইখিনিয়ে এটা সিদ্ধান্ত ল'লোঁ যে আমি বেছি দূৰলৈ নাযাওঁ, যিহেতু বেছি দূৰলৈ যোৱাৰ লগে লগে আমাৰ বস্তুবোৰ কঢ়িয়াবলৈ দিগদাৰ হ'ব। এতিয়াতো আৰু জুচ আছে, পিছত পিছবেলালৈ খাই বৈ মানুহবিলাকৰ জুচো নাথাকিব। সেইকাৰণে আমি সিদ্ধান্ত ল'লোঁ যে আমি একেবাৰে ওচৰতে খাম। তাৰপিছত তেনেকৈ এটা গ্ৰুপত আমি ফুৰিও আহিব পাৰিম। এইখিনি আমাৰ ঠাই ভাল হ'ব বুলি আমি থিৰাং কৰিলোঁ। আৰু আমাৰ ঠাই একেবাৰে ৰেডি হৈ গ'ল। আৰু আমাৰ সিদ্ধান্ত হ'ল যে আমি এইবোৰে সকলোৱে ব্ৰেকফাষ্ট কৰাৰ পিছত ফুৰি আহিম। তাৰপিছত দেউতাহঁতে পিছৰ বাৰত আকৌ ফুৰিবলৈ যাব, যেতিয়া আমি খোৱাবোৰ ৰান্ধিবলৈ আৰম্ভ কৰিম। আৰু এনেকৈ আমি এইবিলাক চাওকচোন, ইমান বেছিকৈ লেতেৰা কৰিছে। আমাৰ মানুহবিলাক কেতিয়া সজাগ হ'ব, আমাৰ ঠাইবোৰ কেতিয়া সুন্দৰকৈ ৰাখিবলৈ চেষ্টা কৰিব। একোতো কৰিবলৈ নালাগে, নিজে লৈ যোৱাৰ লগত পেকেটটো, যিটোত আমি চিপছ বা অন্যান্য বস্তু থাকে, ক'ল্ড ড্ৰিংকছ থাকে, সেই থাকোঁতে যদি আমি কঢ়িয়াই লৈ যাব পাৰোঁ গধুৰ বস্তুটো, আৰু ঘূৰি আহোঁতে আমি খালী পেকেটটো কিয় কঢ়িয়াই আনিব নোৱাৰোঁ, এই কথাটোত মই আচৰিত হওঁ। এনেকৈ গৈ আমি পালোঁ। এইটো ইয়াতে এণ্ট্ৰি ফিজ 200 পাৰ হেড লিখা আছে, যিটো মই ভাবোঁ বহুত বেছি। কাৰণ তাত ফ্ৰীকৈ এইটো এণ্ট্ৰি ফিজটোৰ বাবেই অকল কিবা কৰিবলৈ দিয়াকৈ তেনেকুৱাকৈ একো নাছিলে। জাষ্ট এণ্ট্ৰি মানে অকল এণ্ট্ৰি, তাত ফ্ৰী একোৱেই নাছিলে। বাকী ঠিকে আছে বাৰু। সৰু ল'ৰা ছোৱালীবিলাকে ফূৰ্তি কৰিব পৰাকৈ কিছুমান সা সুবিধা আছে, কিন্তু সেই সকলোখিনি পেইড হয়, এক্সট্ৰাকৈ পইচা দিব লাগিব। আৰু মই গোটেই ভিডিঅ'টোৰ শেষত এখন মানে লিফলেট নিচিনা আছে, যিখন মই দি দিম। স্কাইলেণ্ড হয় এই পৰ্যটনথলীটোৰ নাম। আৰু মেবি অহা বছৰো মানে উইণ্টাৰৰ আগে এইবোৰ আৰম্ভ হৈ যাব, যদি দিনকাল চব ঠিক হৈ যায়, আকৌ পুনৰ আগৰ দৰে হৈ যায়। ইহঁতি ইয়াত খুব এনজয় কৰিলে।
আৰু খালি ৰাহুলে খুব ভয় কৰিলে, ৰাহুলে যাব নিবিচাৰিলে। গতিকে মই লিফলেটখন দি দিম, সেইখনত এটা ফোন নম্বৰো আছে, আপোনালোকে কণ্টেক্ট কৰি তেনেকৈ যাব পাৰিব। যা ৰাহুল যা। আমাৰ ডাঙৰ ভাগিনজনীয়ে যদিও সকলোবোৰ এক্টিভিটি অকলে কৰিব পাৰিছিলে, সৰুজনীক ভয় কৰাৰ বাবে গাৰ্জেন দৰকাৰ হৈছিলে আৰু সেইকাৰণে এজন গাৰ্জেন লগত এলাউ কৰিছিলে। আৰু সেইখিনি সময়ত মই এই ঘোঁৰাৰ লগত থকা যিজন ৰখীয়া বুলিয়ে কৈছোঁ আৰু তেখেতক মই কেইটামান কথা সুধিছিলোঁ যে ইহঁতক কেনেকৈ ৰেষ্ট দিয়ে, খোৱা বোৱাবোৰ কি দিয়ে, কি কথা, প্ৰতিপাল কেনেকৈ কৰে। আৰু এনেকৈ আমি বহুখিনি সময় তাত কটালোঁ, প্ৰায় 1 ঘণ্টাৰ ওপৰতে হ'ব চাগে। আমাৰ ৰেষ্ট দি দিব লাগে, মাজত ৰেষ্ট দিয়ে নাই, মাজত ৰেষ্ট দিয়ে নাই, তেতিয়া কি ইটো যায় সেইটো বদমাছ আছে, নচলে ভালকে হয় নেকি? সেইটো ভাল চলে, ই ভাল চলে। আগত লাগিছে সিহঁতৰ 9টা বজাৰ পৰা মানে হৰ্চ ৰাইডিং হৈ আছে। অকণমান মাজত ৰেষ্ট দি দিব লাগে ন? এতিয়া তাক দানা পানী দিম এতিয়া। He said one day you'll leave this world behind, so live a life you will remember. My father told me when I was just a child, these are the nights that never die. My father told me. তেনেকৈ কিছুমান বস্তু তাতে বনোৱা হৈছে যদিও প্ৰায় 80% আমি মানে ঘৰতে ৰেডি কৰি লৈ গৈছিলোঁ। মাত্ৰ বাচনটো মানে জুইৰ ওপৰত দি দিছোঁ আৰু গৰম হৈ গৈছে, খাবলৈ ৰেডি হৈ গৈছে। সেইকাৰণে আমাৰ বহুত সুবিধা হ'ল, কোনেও মানে খোৱা লৈ পিনি ইমান এটা ব্যস্ত থাকিব লগা নহ'ল, সকলোৱে এনজয় কৰিব পৰা গ'ল। এতিয়া জনাই থওঁ, মোৰ মিষ্টাৰ খোৱা মানে এনেকুৱা ৰন্ধা মেলাত খুব উস্তাদ, সেইকাৰণে বেছিখিনি কাম তেওঁৱে কৰিছিলে। আৰু সেইদিনা মোৰ গা বেয়া থকাৰ কাৰণে বিশেষ একো এক্টিভিটিও কৰা নাছিলোঁ বা এইবিলাকতো বৰ এটা লাগিবলৈ নহ'লেই, তথাপি এনজয় কৰিছিলোঁ। Don't know where we're gonna fly like you did sometimes. Seeing লেতেৰা কৰিছিলোঁ, যিমানবোৰ তাত আছিলে পাত পতোৱা যি হৈছিলে, আমি গোটেইবোৰ আমি লগত লৈ যোৱা বিন বেগত ভৰাই কঢ়িয়াই লৈ আহিছিলোঁ। এইখিনিতে মানে একদম শিহৰণকাৰী এটা ঘটনাৰ সাক্ষী হ'লোঁ। চাৰিওফালে হুলস্থুল লাগিলে, নৈলে চাইছোঁ কেইজনমান ল'ৰা পানীত উপঙি আছে। মানে আচলতে কাহিনীটো এনেকুৱা হ'ল, তেওঁলোকে বানানা বোটত গৈছিলে, প্ৰায় 4জনমান ল'ৰা আৰু এগৰাকী ছোৱালী, গোটেইকেইগৰাকীয়ে চাগে 15 বছৰ তলৰ হ'ব। এই দেখিছেনে বানানা বোটখন খালী হৈ ঘূৰি আহিছে, খালীকেতো নিশ্চয় নাহে, তাতে তেওঁলোক উঠি গৈছিলে। আৰু তেওঁলোকে কিছুমান উদ্ভণ্ডালি কৰিলে, তাতে জঁপিয়াবলৈ লাগিলে, যিবোৰ তেওঁলোকে কৰিব নালাগিছিলে। আৰু তাত যিহেতু কোনো মেচিয়ৰ্ড মানুহ নাছিলে তেওঁলোকক বাধা দিবলৈ, সেই তেনেকুৱা কৰাৰ কাৰণে গোটেইকেইজন পানীত মানে পৰি গ'ল। আৰু একমাত্ৰ তেওঁলোকৰ লাইফ জেকেটটোৱেহে সিদিনাখনেই তেওঁলোকক বচালে। আৰু মানে পাৰত যিসকল তেওঁলোকৰ অভিভাৱক আছিলে, তেওঁলোকৰ অৱস্থা সঁচাকৈ মানে চাবলগীয়া। আৰু সকলোৰে তাত পাৰত থকা সকলো মানুহৰে অৱস্থা খুব বেয়া। আৰু আমি সেইখিনি সময়ত একো সহায় কৰিব নোৱাৰোঁ, কিন্তু মানে ভিডিঅ' কৰি নিশ্চয় থাকিব নোৱাৰোঁ, তেনেকুৱা কাম মোৰ বিবেকে নকয়। আৰু সেইকাৰণে সেইটো সময়ত তেওঁলোকৰ উপঙিত থকা সেইখিনি সময়ৰ কোনো মই ফুটেজ বা ভিডিঅ' গ্ৰহণ কৰা নাছিলোঁ। তেওঁলোক যে সুকলমে আহি ইয়াত পালেহি, সেইটোৱে ডাঙৰ কথা। আচলতে এইবোৰ ক্ষেত্ৰত এজন মেচিয়ৰ্ড মানুহ, ডাঙৰ মানুহ লগত যাবই লাগে। আৰু পাৰিলে তেওঁলোকে নিজৰ ফালৰ পৰা এজন ইনষ্ট্ৰাক্টৰ এজন লগত দিব লাগিছিলে, যিটো তেওঁলোকে কৰা নাছিলে। মাত্ৰ কেইটামান টকাৰ বাবে তেওঁলোকক অকলেই পঠাই দিছিলে, সেইটো খুব বেয়া কথা। আৰু যি কি নহওক, ভগৱানকেই ধন্যবাদ দিছোঁ যে সেইটো মানে আমাৰ জীৱনৰ আটাইতকৈ তিক্ততাপূৰ্ণ অভিজ্ঞতালৈ পৰিণত নহ'ল, বা তেওঁলোক যে সুকলমে আহি পালেহি।
আমি ইতিমধ্যে বয়-বস্তুবোৰ সামৰা আৰম্ভ কৰিয়ে দিছিলোঁ। আমাৰ যিখন ফেৰী আমাক ঘূৰাই লৈ যাবলগীয়া ফেৰীখনো আহি পাইছিলেহিয়ে। তথাপি তেওঁলোকে জনাইছিলে আমাৰ হাতত তেতিয়াও এঘণ্টামান সময় আছিলে আৰু এঘণ্টা সময় নিশ্চয় আমি নষ্ট কৰিব নোৱাৰোঁ। মাদুলি চাপৰি তুমি ধানে দুৱা মাদলি সোমালোহি ভুটিয়া আৰম্ভ কৰিলে মাছ পলবাই আনিলো পলবাই আনিলো চাবনো পাই গলো কাছ বাছ নাচনি বাছ নাচনি ভালে বেয়া বাছ ফুলানি দিম আগৰপা মাজনী নৰলি কবা দে বকুল বৰা ধানৰ মাজনী চিৰানো মই ফুটাই দিম মাজনী চিৰানো মই তাই দিম মাজনী নেখাও বুলি নকবা দে। আমি বিভিন্ন ধৰণে ফূৰ্তি কৰি গাই নাচি আমাৰ দিনটো সামৰণি মাৰিলোঁ আৰু আজি আমি আমাৰ উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। কিন্তু এটা কথা মই ক'ব লাগিব, আচলতে ক'বলৈ মই বাধ্য যে আমাৰ আগৰ জেনেৰেশ্যনটো কিন্তু চাগে আমাতকৈ অকণমান বেছি ফূৰ্তি কৰিব জানে নেকি। তেওঁলোকৰ মানে যিকোনো এটা পৰিস্থিতিতে বিহু এটা মুখত ওলায়ে যায়, মুখস্থই হৈ থাকে। আমাক মানে গাবলৈ গ'লে অকণমান সময় লাগে বা খোকোজা লাগে, কি গাওঁ কি নেগাওঁ। তেওঁলোকৰচোন আচৰিত, চবৰ মুখে মুখে বিহু পূৰা মুখস্থ। যি নহওক লাগিলে আমাৰ দিনটো খুব ভালকৈ গ'ল আৰু এই দিনটো মনত পেলাই ভাল লাগে। সকলোৱে গোটেই পৰিয়ালৰ সকলোৱে খুব মিলি আনন্দ কৰিলোঁ। আপোনালোকৰো দিনবোৰ ভালদৰে যাওক। এতিয়াতো খুব বেয়া দিন চলি আছে। এই ভিডিঅ'টোৰ জৰিয়তে অকণমান মনত ফূৰ্তি লগাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।